নমস্কাৰ গাইজ, আজি এটা অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। তো মই যে কণী বহাইছিলোঁ, আজি 26 দিন হৈ গ'ল। হৈ যোৱাৰ পাছত পোৱালিকেইটা কেনেকুৱা হ'ল, কেনেকৈ ৰাখিছোঁ আপোনালোকক দেখাই আছোঁ। চাওক গাইজ, বাহিৰৰ পৰা দেখিলে এনেকুৱা হ'ব। এইটো মোৰ ইনকুবেটাৰটো হয়, মই নিজে হাতেদি বনোৱা হয় গাইজ। তো মই ভিতৰত কেনেকৈ দিছোঁ আৰু পোৱালিকেইটা কেনেকুৱা আছে, সুস্বাস্থ্য আছে নে কিবা হৈছে আপোনালোকক দেখাই আছোঁ। এইটো চাওক গাইজ, এইটো মই গ্লাছ দি দিছোঁ ইনকুবেটাৰত, মানে বাহিৰৰ পৰা যাতে প্ৰত্যক্ষ কৰিব পাৰি কি হৈ আছে। মানে বাৰে বাৰে উঠা নমা কৰিলে হিউমিডিটি কমি যায়, সেইকাৰণে এইটো দিয়া হৈছে। তো গাইজ, এতিয়া আমি ইনকিউবেটৰটো অপেন কৰিম। তো গাইজ চাইছে দিয়া হৈছে। আজি মৰ্ণিঙত গোটেইখিনি ওলাইছে। ওলোৱাৰ পিছত প্ৰথম অৱস্থাত মই সিহঁতক নিমখ আৰু চেনি যে আছে, সিহঁত দুটা পানীত মিহলাই দি পিনে সিহঁতক দি দিছোঁ। তাৰপিছত আমি কি কৰোঁ, আমি সিহঁতক দেশী আহাৰ খুৱাওঁ। দেশী আহাৰ মানে ক'বলৈ গ'লে আমাৰ থলুৱা আহাৰখিনি, তেনেকৈ আমি মুড়ি বনাওঁ যে, ঘৰুৱা ভাষাত মুড়ি বুলি কয়। মুড়িখিনি ইয়াত এইটো বাটিত আমি তিয়াই থৈছিলোঁ। তিয়াই থোৱাৰ পিছত ইয়াতে দি দিছোঁ। চাওক গাইজ, ধুনীয়াকৈ খাই আছে। আৰু ইফালে মই বাঁহেদি এনেকৈ বনাই লৈছোঁ যাতে পোৱালিখিনি ইয়াত মানে অট'মেটিক বৰ্ডিং হৈ আছে, মানে সিহঁতে ইয়াত ৰখাই দিছোঁ যাতে ইফালে পানী তলপিনে যে পানী আছে গাইজ, যাতে পানীত পৰি নাযায়, তাৰ কাৰণে এইটো মই নিজে হাতেৰে বাঁহ দি বনাই দিছোঁ। আৰু তলপিনে কণী আছে, ইয়াত কেইটা ফুটা নাই, 2 তাৰিখে বহাইছোঁ। মোটামুটি ধৰক 27 তাৰিখে এইটো ওলাই যাব। তো গাইজ চাওক কেনেকুৱা শকত সুস্বাস্থ্য পোৱালিখিনি, কোনো ধৰিব নোৱাৰিব যে আজি এদিনৰ পোৱালি এইবিলাক হয়। এদিনৰো হোৱা নাই একচুৱেলি, সেইটো ওলাই পিনে হ'ল মোটামুটি ধৰক 8 ঘণ্টামান হৈছে সিহঁতে ইয়াত থকা। 8 ঘণ্টাত ইমান মানে হেৰি হৈ গৈছে, আৰু চাব পাৰিছে আপোনালোকে। চাওক, আৰু দেশী আহাৰ খোৱালে কি হয় গাইজ, যে যদি আপোনালোকে মুড়ি দিব পাৰে, নহ'লে এই ধানেদি যে বনায় সেইটো আমি খৈ বুলি কওঁ ঘৰুৱা লেংগুৱেজত, আপোনালোকৰ লেংগুৱেজত আমি নাজানো, যি কয় কমেণ্ট কৰি জনাব বস্তুখিনি কি কয়। তো আৰু সিহঁতক মানে যিমান পাৰে আৰু ভাল পানীৰ লগত যদি আপোনালোকে মানে সিহঁতৰ ৰেক্সিন পাউডাৰ যিটো আছে সেইটো মিহলাই দিব লাগে। মই দিয়া নাই বাৰু। তো চাইছে ধুনীয়াকৈ। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু গাইজ জানে যে অকণমান মেহনত লাগে, আৰু আপোনালোকক দেখাইছোঁ। আৰু তলপিনে যিটো আছে সেইটো ডে টু ডে কি হৈ আছে A to Z আপোনালোকক দেখাই দিম। তো গাইজ, যোনে নতুন আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।